নমস্কাৰ। আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি। আজি আমাৰ গাঁৱত 8 মাইলত আজি এই শিৱৰাত্ৰি পালন কৰা হয়। প্ৰত্যেক বছৰ পালন কৰা হয়। আজিও সেই আগতেৰে পালন কৰা হৈছে। তো তাৰে আপোনালোকক কিছুমান দৃশ্য দেখাইছোঁ। এইটোতে মই এতিয়া বৰ্তমান পূজা কৰি কেনে মই আপোনালোকৰ আগতে ভিডিঅ'টো দেখাইছোঁ। চক লাহে লাহে মানুহবোৰ আহি আছে। এতিয়া মানুহ অহাৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে। এতিয়া আহি আছে মানুহবোৰ লাহে লাহে পূজা কৰিবলৈ। দেখিছে এইদৰে মানুহ পূজা কৰাত সকলো ব্যস্ত হৈ আছে। এইদৰে মানুহবোৰ সকলো পূজা কৰাত ব্যস্ত হৈ আছে। এইদৰে তো আমাৰ আগৰ যিটো মন্দিৰ, এইটো বৰ্তমান আমাৰ এতিয়া টেম্পৰাৰী হিচাপত কাম চলি আছে। আমাৰ আগৰ যিটো মন্দিৰ, সেই মন্দিৰটো এইদৰে বনাই থকা হৈছে। আগৰ মন্দিৰটো এইদৰে বনাই আছে। যথেষ্ট ডাঙৰ মন্দিৰ বনাই আছে। আমাৰ এইটো এতিয়া যথেষ্ট ডাঙৰকৈ বনাই থকা হৈছে। চাওক, আপোনালোকক মই এদিন ভালকৈ দেখাম এই মন্দিৰটো। চাওক, আমাৰ 8 মাইলৰ মন্দিৰ যথেষ্ট ধুনীয়া ডাঙৰকৈ বনাই থকা হৈছে। তো এদিন আপোনালোকক মই ভালকৈ মন্দিৰটো দেখাম, কিদৰে ষ্টাইল দি বনাই থকা হৈছে। এতিয়াও এইটো বৰ্তমান বনাব অলপ টাইম লাগিব হ'বৰ কাৰণে। তো যথেষ্ট ভালকৈ বনোৱা হৈছে বাবে ইয়াক টাইম লাগিছে কৰিবৰ কাৰণে। তো সেইকাৰণে আমাৰ এই শিৱৰাত্ৰি এবাৰ এই টেম্পৰাৰীকে যিটো মন্দিৰ আছে সেই মন্দিৰটোতে পালন কৰা হৈছে। আশা ৰাখিছোঁ অহা বছৰ আমি এই নতুন মন্দিৰটোত শিৱৰাত্ৰি পালন কৰিব পাম বুলি আমি আশা ৰাখিছোঁ। এইদৰে আপোনালোকক নতুন মন্দিৰটোত যেতিয়া অপেনিং হ'ব আৰু আপোনাৰ যেতিয়া পূজা পায় নেক্সট ইয়েৰ যেতিয়া আমি পাম, তেতিয়া ভালদৰে আপোনালোকক এই মন্দিৰটোৰ পৰা পূজা দৃশ্য দেখাবলৈ পাম। আৰু এটা কথা জনাই থওঁ, এতিয়া আমি এতিয়া অৰুণাচলৰ মাজত য'ত শিৱৰাত্ৰি পতা হয়, আমি ডাঙৰকৈ পাতে তালৈ গৈ আছোঁ। আপোনালোকক তাত দৃশ্য গৈ কিনে আপোনালোকক দেখাম। এতিয়া ব'লক আমি অৰুণাচললৈ যাওঁ। এইদৰে আমি আহি মেলি বৰ্তমান অৰুণাচলৰ গেট পাইছোঁ। আমি এতিয়া অৰুণাচলৰ গেট পাইছোঁ। এতিয়া আমি গেট পাৰ হ'ম। এতিয়া অৰুণাচলৰ গেট পাৰ হ'ম। হেল্ল' বন্ধুসকল, আমি এতিয়া দেগাৰু তিনিআলি পাইছোঁ। আমি এতিয়া আপোনাৰ এইফালৰ পৰা আহিছোঁ। আমি চোনপৰা হৈ কিনে এইফালৰ পৰা আহিছোঁ। আপোনাৰ এইটো ছাইডৰ পৰা চিধা ৰয়িং যাব। এই ৰাস্তাটো এইটো বৰ্তমান তিনিআলি হয়। এইফালৰ পৰা চিধা ৰয়িং গুচি যাব আৰু আপোনাৰ এই ৰাস্তাটি চিধা তেজুলৈ গুচি যোৱা হয়। এই ৰাস্তাটি অলপ আগত গৈ কিনে আপোনাৰ দেগাৰু দলং পোৱা যায়। এতিয়া আমি এইফালে নগৈ কিনে আমি এতিয়া এইটো ৰাস্তা চিধা গুচি গ'লে আমি ৰয়িং পাৰ যাওঁ। আমি এইফালে যাম। এতিয়া এই ৰয়িং যোৱা চাইডত যাম। এই তিনিআলিৰ পৰা আমি মেলি মন্দিৰলৈ সোমাবৰ কাৰণে ৰাস্তা পইণ্টত পাইছোঁ। এতিয়া চাওক কিদৰে ইয়াত পুলিচে আপোনাৰ চাবলগীয়া হৈ গৈছে। ইমান ভিৰ হৈ যায়। আপোনাৰ চাওক, মানুহৰ ইয়াত যথেষ্ট ভিৰ হৈ গৈছে। চাওক, ৰাস্তাত চব মানুহ সোমোৱা মানুহ চবফালে মানুহ আহিব ধৰিছে। ইয়াত আপোনাৰ পুলিচেও গাৰ্ড দিবলগীয়া হৈ গৈছে। চাওক মানুহৰ ভিৰৰ সংখ্যা। এইদৰে আপোনাৰ আমি এতিয়া সোমাই গৈছোঁ এতিয়া মন্দিৰৰ ভিতৰলৈ। এইদৰে আমি মন্দিৰৰ ভিতৰলৈ এতিয়া গৈ আছোঁ। চাওক, পোষ্টাৰ চালক হাজো শিৱ মন্দিৰলৈ যাবলৈ। বলক আমি এইবাৰ ভিতৰলৈ সোমাই যাওঁ। দুয়োফালে জংঘল, ওখ ওখ গছ, তাৰ মাজে মাজে আমি গৈ আছোঁ
মানুহৰ লগতে গৈ আছো, এনেই এটা ভাল লাগিছে গৈ মেলি। হয়, ৰাস্তাটো অলপ ধূলি হৈছে হলেও কোনো ধূলিৰ কোনো আমি গুৰুত্ব নিদি ভাল লাগিছে গৈ কেনে। চাওক বগা গাড়ী এখন আহি আছে বৰ্তমান, আগত বলেৰো গৈ আছে, মানুহৰ জাক গৈ আছে। চাওক তাৰ মাজে মাজে আমি গৈ আছো, আৰু পিছত আমাৰ লগৰ কেইজন আহি আছে পিছত। মোৰ লগৰ কেইজন পিছত আহি আছে, এইকেইজন হয় লগৰ কেইজন হয়। বহুত হেণ্ডচামত ধুনীয়াকে আহি আছে সিহঁতে। আমি এতিয়া মেইন জেগাত পালোহি। ইয়াত চাওক আপোনালোকে গাড়ী চাওক, বাইক চাওক, বাইক গাড়ী চাওক, দেখিছে ইয়াত গাড়ী চাওক। আপোনালোকে ইয়াৰ পৰা অনুমানটো কৰি লওক কিমান গাড়ী হৈছে চাওক, ইয়াত কিমান গাড়ী হৈছে চাওক। চাওক ইয়াত চাওক গাড়ী চাওক, চাওক গাড়ী চাওক, বাইকৰ সংখ্যা চাওক। আপুনি দূৰলৈকে বাইকে দেখি পাব। সেই আগৰলৈকে আপুনি ডাঙৰ, এইটো হৈছে বাইকৰ ষ্টেণ্ড, এইটো হৈছে বাইকৰ ষ্টেণ্ড। আপোনাৰ বহুত ডাঙৰ ষ্টেণ্ড এটা বাইকৰ কাৰণে বনাইছে। আপোনাৰ আগত বনাইছে গাড়ীৰ কাৰণে, গাড়ীৰ কাৰণে সেই আগত আছে। মই দেখিনি বৰ্তমান আপোনাক দেখাব নোৱাৰিলো, সেই আগত আছে গাড়ীৰ কাৰণে, গাড়ীৰ কাৰণে সেই আগলৈ আছে, আগত আছে গাড়ীৰ কাৰণে। সেই দেখিছে আপোনালোকে সেই দূৰত, আপোনালোকে সেইবোৰ গাড়ীৰ কাৰণে আছে। গাড়ী যথেষ্ট গাড়ী আছে, আপোনাৰ ইয়াত যথেষ্ট সংখ্যক গাড়ী আছে আগত। চাওক আপোনালোকে গাড়ী আগত চাওক, তাতো বহুত গাড়ী আছে। আপোনাৰ এইফালে চাওক গাড়ী, এইফালে গাড়ী চাওক, এইফালে আপোনালোকে গোটেই গাড়ী গাড়ী দেখিব। এইফালে আপোনালোকে, এইটো হৈছে ৰয়িঙৰ আলুবাৰীত আপোনাৰ ডিগাৰু তিনিআলিৰ পৰা এইফালে আহি কিনে আপোনাৰ হাজো বুলি কয় এডোখৰ, হাজোত এই প্ৰগ্ৰাম শিৱৰাত্ৰিটো পাতে, এইটো হাজোত আপোনাৰ। চাওক ইয়াত আপোনালোকে আহিলে নিজে দেখিব। এইফালে মই ছাৰজনক লগ পাইছো, এই ছাৰজনে ইয়াত ডিউটি পৰিছে বৰ্তমান এতিয়া। ছাৰজনৰ ডিউটি পৰিছে, ছাৰজন আজি ডিউটিত ৰ'দত ভাগৰি মেলি আজি ডিউটি কৰি আছে। চাওক ঠিক আছে, ভাল লাগিলে। চাওক 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 এইফালে গাড়ী চাওক, গাড়ী চাওক এইফালে দেখিলে। আপোনালোকে, মই আপোনালোকক ভিডিঅ'ত ক'ব নালাগে, আপোনালোকে নিজে আহিলে দেখি পাব। ইয়াত আপোনালোকে এবাৰ আহিব, এইটো এই বছৰটো গ'ল, নেক্সট বছৰ আপোনালোকে আহিব। ইয়াত নেক্সট বছৰ আপোনালোকে আহিলে মানে গম পাই যাব ইয়াত আপোনালোকে কিমান গাড়ী আপোনালোকে নিজে দেখিব। ইয়াত আহি মেলি চাই লওক আপোনাৰ গাড়ী। ইয়াত মানুহৰ মেলা লাগিছে, চাওক ইয়াত চাওক মানুহৰ মেলা লাগিছে। ইয়াত চাওক গোটেই মানুহৰ মেলা লাগি গৈছে। চাওক ইয়াত আপোনাৰ চাওক, ইয়াত চাওক চবফালে মেলাৰ দৰে পৰিস্থিতি হৈ গৈছে। ইয়াত চাওক মেলাৰ দৰে দেখিছে। ইয়াত কুঁহিয়াৰ ৰস, এইফালে আইচক্ৰীম, এইফালে মানুহ ৰ'দত ছাঁত বহিবলগীয়া হৈ গৈছে। এইফালে গাড়ী চাওক দেখিলে, সেইটো চাওক এইফালে। আপোনালোকক মই ইয়াৰ নাজাৰা অলপ ভালকে দেখাই দিছো। চাওক চাওক এইফালে। মোৰ পলিথিনটো কি কৰিলি? পলিথিনটো মোৰ তাতে আছে, মোৰ বাইকত থৈ আহিলো। পলিথিনটো লৈ আন। মোৰ পলিথিনটো এইফালে হেৰি আমাৰ লগত অহা লগৰ এজন হয়। এইফালে চাওক, মই এতিয়া মন্দিৰৰ গেটৰ ওচৰত আছো। এখন ভিতৰত থকা গেট হয়। ইয়াৰ গেটৰ ওচৰত চাওক, ইয়াত মানুহৰ ভিৰ কিমান হৈছে। ইয়াত আমাৰ লগৰ কেইজন পূজা কৰি কিনে আহিলে। আপোনাৰ ইয়াৰ গেটৰ ওচৰত আপুনি ইয়াত ধূপ চাকি গোটেইবোৰ পাব। ইয়াত গেটৰ ওচৰত চাওক, গেটৰ ওচৰত ধূপ চাকি গোটেইবোৰ আপোনালোকে ইয়াত আহিলে পাই যাব। ধূপ চাকি কি লাগে গৈ আছো আপোনালোকক দেখাই আপোনালোকক গোটেই দৃশ্যবোৰ দেখাই গৈ আছো আপোনালোকক। চাওক আপোনালোকে কষ্ট কৰি আপোনালোকক দেখাই আছো। চাওক চাওক সেইফালে চাওক, সৰু ল'ৰা ছোৱালীবোৰ উঠিবৰ কাৰণে আপোনাৰ
যাতে ইয়াত সৰু ল'ৰা ছোৱালীবোৰ আমনি নাপায় তাৰ বাবে ইয়াত ব্যৱস্থা কৰি দিছে। সৰু ল'ৰা ছোৱালীবোৰ উঠিবৰ কাৰণে অলপমান এনজয় কৰিবৰ কাৰণে সৰু ল'ৰা ছোৱালীবোৰক এনজয় কৰিবৰ কাৰণে বনাই দিছে, যাতে সৰু ল'ৰা ছোৱালীবোৰ যাতে কোনোৱে আমনি পাব নালাগে। সিহঁতেও আহিলেও ইয়াত এনজয় কৰিব পাৰিব খেলি মেলি। চাওক, আৰু আমি এতিয়া পূজাৰ জেগাটোলৈ যাওঁ, য'ত নেকি ইয়াত খোজকাঢ়ি মোকে ভাগৰ লাগি গৈছে। আপোনাৰ বহুত ডাঙৰ গ্ৰাউণ্ড হয়, আপোনাৰ এৰিয়াটো বহুত ডাঙৰ হয়। আপুনি খোজকাঢ়ি থাকিলে আপোনাক খোজকাঢ়োতে ভাগৰ লাগি যাব। চাব, তো এতিয়া আমি গৈ আছোঁ, কিমান দোকান চাই চাই আমনি লাগি গ'ল। এবাৰ গৈ আছোঁ পূজাৰ জেগালৈ। আপুনি পূজাৰ জেগাত মানুহ চাওক, 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 পূজাৰ জেগাত মানুহ চাওক। মোকে গৰম উঠি গৈছে। চাওক, পূজাৰ জেগাত মানুহ চাওক, দেখিছে আপুনি? চাওক, চাওক, এইটো জেগাত পূজা কৰা হয়, এইটো জেগাত মানুহ চাওক, চাওক, মানুহৰ সংখ্যা চাওক, 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 মানুহৰ সংখ্যা চাওক পূজা কৰা জেগাত। চাওক, কিমান মানুহ পূজা কৰিছে। চাওক, 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 কিছুমান পূজা কৰিছে, কিছুমানে ওলাইছে, কিছুমানে সোমাইছে। চাওক, চাওক, কিমান মানুহ পূজা কৰিছে। চাওক, মানুহবোৰ সকলোবোৰ লাইনত থকা হ'ল, লাইনত আছে। চাওক, মইতো আপোনাৰ এতিয়া ৰছীখিনি পাৰ হ'লে মোৰ কাৰণে অসুবিধা হৈ গ'ল এতিয়া। চাওক, এইফালে মানুহ ৰখি আছে। এতিয়া মই ইয়াৰ পৰা এতিয়া মই গেটৰ দি পাৰ হ'ম এতিয়া। চাওক, এইফালে মানুহ চাওক, মানুহ এইফালে লাইনটো চাওক, মানুহৰ লাইনটো চাওক, মানুহৰ লাইনটো চাওক, চাওক, দেখিলে? মানুহৰ লাইনটো চাওক। হয়, বেয়া হ'ব দেই। চাওক, মানুহৰ লাইনটো চাওক, এইফালে চাওক, এইফালে চাওক, সেইফালে চাওক, মানুহৰ লাইনটো আপোনালোকে চাওক, 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 গোটেই মানুহবোৰ পূজা কৰিবৰ কাৰণে যাবৰ কাৰণে ইয়াত ৰখি আছে। মন্দিৰৰ ভিতৰত সোমাবৰ বাবে মই আপোনালোকক সেই দৃশ্যটো দেখাই আছোঁ। লাইনটো চাই লওক, গৈ থাকক। আৰু যিসকল মাজত গৈ আছে সেইসকলে পূজা নকৰে, আৰু যিসকলে লাইনত গৈ আছে সেইসকলে পূজা কৰিব। আৰু লাইনত নগ'লে মানে আপোনাৰ মন্দিৰত সোমাবৰ কাৰণে জেগাটো নাপাব। সেই গতিকে লাইনটো পাতি থকা হৈছে। লাইনত নগ'লে মন্দিৰৰ কাৰণে জেগাটো নাপায়। চাওক, লাইনত গ'লেহে মন্দিৰৰ কাৰণে ভিতৰত সোমাবলৈ জেগাটো পাব। চাওক, জংঘলৰ মাজত হোৱা পূজা। চাওক, জংঘলৰ মাজত হোৱা পূজা। চাওক, আগত চাওক, চাওক, এই আগত চাওক। এই লাইনত গৈ থাকিলে আপোনাৰ আগত গৈ কিনে আপোনাৰ মন্দিৰৰ ভিতৰত সোমাবলৈ জেগা পাব। মন্দিৰৰ ভিতৰততো সোমাবতো নোৱাৰোঁ, বাহিৰৰ পৰা আপোনাক দেখাই দিছোঁ। মই অলপ সিফালে যাওঁ দেই। চাওক, এইফালে ছাৰহঁতে ডিউটি দি আছে। চাওক, ছাৰ, নমস্তে ছাৰ। চাওক, বাবাহঁতে বহি আছে। চাওক, চাওক, বাবাহঁতে বহি আছে। বাবাহঁতে বহি আছে। চাওক, 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 সকলো বাবা ইয়াত বহি আছে। চাওক, ইয়াত চাওক, ইয়াত চাওক, চাওক, বাবাজি ইয়াতে বস্তু বেছি মেলি বহি আছে। চাওক, बाबा वीडियो कर रहे हैं, वीडियो बना रहे हैं बाबा। सब এইফালে সব, এইফালে সব, সব মানুহৰ সংখ্যা চাওক আপোনালোকে আজি। চাওক, মানুহৰ সংখ্যা। মই এইদৰে মন্দিৰৰ অলপ ওচৰলৈ আহিছোঁ আপোনাৰ দেখাম বুলি। চাওক, বাইদেউহঁতে ফটো লৈ আছে। বাইদেউ মই অলপ ওপৰলৈ যাওঁ দেই। বাইদেউ অলপ ওপৰলৈ যাওঁ দেই, বেয়া চেনে নাপাব। চেণ্ডেল, এইটো চেণ্ডেল নিনিয়ে নহয়। চাওক, ইয়াত চাওক পূজা কৰি আছে, দেখিছে? ইয়াত চাওক চবফালে পূজা কৰি আছে। আৰু আপোনাৰ সেই লাইনটোত আহিলে মানে সেইফালৰ পৰা গেটৰ ভিতৰত সোমাব, ভিতৰত গৈ কেনে। তো সেইদৰে সেই লাইনটোৰ পৰা আহিব, এই গেটৰ ভিতৰত সোমাব। তো এইদৰে ইয়াত আহি কিনে পূজা কৰা হয়। তো এইদৰে
পূজা কৰা হয় ঠিক আছে সকলোবোৰ চাই মেলি ঘূৰি মেলি আমি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ এতিয়া আমি ঘৰলৈ যাবৰ কাৰণে আজি আপোনালোকক যিমান পাৰোঁ সকলো ফালে দেখাবলৈ কভাৰ কৰিলোঁ যাতে আপোনালোকে ভৱিষ্যতে এবাৰ আহি কিনে চাই যাবহি আৰু ইমানে দেখাই মেলি আজি মই মোৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ বাই